স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকে চাইছে চাণক্য বৰুৱা ইউটিউব চেনেল। আজি আপোনালোকক জনাম এটা নতুন আঁচনিৰ বিষয়ে। অসম চৰকাৰৰ আঁচনি হয়। এই আঁচনিৰ জৰিয়তে আপোনালোকে বহুতো উপকৃত হ'ব পাৰিব। এই আঁচনিটো কেৱল দুখীয়া মানুহৰ কাৰণে, যিসকল গাঁৱত বসবাস কৰে, বহুতো দৰিদ্ৰ লোক হয়, তেওঁলোকৰ কাৰণে এই আঁচনিটো গ্ৰহণ কৰা হৈছে। এই আঁচনিটোৰ জৰিয়তে দৰিদ্ৰ লোকসকলে ছাবচিডিৰ জৰিয়তে বহুতো উপকৃত হ'ব পাৰিব। আৰু এই ভিডিঅ'টোত আপোনালোকক জনাম সেইটোনো কি বস্তু হয় বা কোনটো আঁচনি হয়। আপোনালোকে সঠিকভাৱে এই ভিডিঅ'টো চালে আপোনালোকে গম পাব। আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে যদি নতুনকৈ ভিডিঅ'টো চাই আছে, ভিডিঅ'টো লাইক কৰি দিব, এটা কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যিসকল নতুন আছে, যিসকল নতুনকৈ ভিডিঅ'টো চাই আছে, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ। হয় বন্ধুসকল, প্ৰথমতে আপোনালোকে এটা কাম কৰিব, আপোনালোকে গুগলত যাব, গুগলত গৈ টাইপ কৰি দিব ছ'লাৰ ৰাফটপ ৰেজিষ্ট্ৰেশ্যন বুলি। ঠিক আছে, মই আপোনালোকক দেখাই আছোঁ। ছ'লাৰ ৰুফটপ ৰেজিষ্ট্ৰেশ্যন বুলি তাতে দেখিব। টাইপ কৰাৰ লগে লগে ইয়াতে আহি যাব, দেখিছে নহয়, নেশ্যনেল পৰ্টেল ফৰ ৰুফটপ ছ'লাৰ, প্ৰথম অপশ্যনটো। এই অপশ্যনটো ক্লিক কৰিব লাগিব। ঠিক আছে, আৰু বন্ধুসকল এটা কথা জনাই থওঁ, যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাই আছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, যাতে ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে, নতুন নতুন আপডেট আপোনালোকে পাই থাকে। চ' মই কি কৈছিলোঁ, নেশ্যনেল পৰ্টেল ফৰ ৰুফটপ ছ'লাৰ, এই অপশ্যনটো আপোনালোকে ক্লিক কৰি দিয়ক। মই ক্লিক কৰি দি আপোনালোকক দেখাই দি আছোঁ। অ'কে, অলপ ৱেইট কৰিব। দেখিছে, যদি আপোনালোকে মোবাইলত টাইপ কৰিছে, মোবাইলত টাইপ কৰি যদি লগ ইন কৰিব বিচাৰিছে, তেতিয়াহ'লে ইয়াৰ ডেস্কটপ ছাইটটো অন কৰি ল'ব। মই যিটো মোবাইলত কৰিছোঁ, চ' আপোনালোকক দেখাই দি আছোঁ, ডেস্কটপ ছাইটটো অন কৰি দি আছোঁ। অ'কে, অন কৰি দিয়াৰ লগে লগে ইয়াৰ যিটো ৱেবছাইট আছে, নেশ্যনেল পৰ্টেল ফৰ ৰুফটপ ছ'লাৰ, এইটো ভাৰত চৰকাৰ হয়, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ৱেবছাইট হয়। দেখা পাইছে, গোটেই পেজটো আহি গৈছে ৱেবছাইটটো। ইয়াতে সকলোখিনি ডিটেইলছ আপোনালোকে চাব পাৰিব। ইয়াতে অপশ্যন দেখিছে ৰেজিষ্টাৰ হিয়াৰ আৰু লগ ইন হিয়াৰ। তো আপোনালোকে যিহেতু নতুনকৈ লগ ইন কৰিব বা ৰেজিষ্টাৰ কৰিব, চ' তাৰ কাৰণে কি কৰিব লাগিব, সেই ৰেজিষ্টাৰ হিয়াৰ বুলি অপশ্যনটো ক্লিক কৰি দিব লাগিব। অ'কে, দেখিছে নহয়, মই ক্লিক কৰি দি আছোঁ। তো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ষ্টেপ ছিলেক্ট কৰিব। ষ্টেপ 1, ষ্টেপ 2, ফিনিছ, মানে 3টা ষ্টেপ আপোনালোকে কৰিব লাগিব। 1 নম্বৰটো, 2 নম্বৰটো কৰিব লাগিব, লাষ্ট ফিনিছটো সেইটো শেষ হ'ব। প্ৰথমতে আপোনাৰ ৰাজ্যখনৰ নামটো ছিলেক্ট কৰিব লাগিব। কনজিউমাৰ একাউণ্ট ডিটেইলছ, আপোনাৰ ডিটেইলছটো ফিল আপ কৰিব লাগিব। আছাম, দেখা পাইছে, আছাম ছিলেক্ট কৰিছোঁ। তাৰপিছত দেখিছে ডিষ্ট্ৰিবিউশ্যন কোম্পানী ইউটিলিটি, কোনটো কোম্পানী আপোনাক ডিষ্ট্ৰিবিউট কৰিব, দেখা পাইছে নহয়, আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড। এইটো ক্লিক কৰি দিব। দেখিছে কনজিউমাৰ একাউণ্ট নম্বৰ, আপোনাৰ যিটো ইলেক্ট্ৰিচিটি নাম্বাৰ আছে, বিল নাম্বাৰটো তাত দিব আৰু নেক্সট কৰি দিব। ষ্টেপখিনি মই দেখাই দি আছোঁ, প্ৰচেছটো এইটো হয়। দেখিছে নহয়, ষ্টেপ 1, ষ্টেপ 2, ষ্টেপ 3 এনেকৈ আছে। তো ষ্টেপ 1ত কি হৈছে, আপোনাৰ ৰাজ্যখন নামটো ছিলেক্ট কৰিব লাগিব। তাৰপিছত ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউশ্যন কোম্পানী দিব লাগিব। এণ্টাৰ ইউৰ ইলেক্ট্ৰিচিটি কনজিউমাৰ নাম্বাৰ, আপোনাৰ বিল নাম্বাৰ দিব লাগিব, মোবাইল নাম্বাৰটো দিব, ইমেইল আই ডি দিব, আৰু আপোনাৰ যি ডাইৰেকশ্যন আছে, পৰ্টেলৰ ডাইৰেকশ্যনটো ফ'ল' কৰিব লাগিব। তো ছেকেণ্ড অপশ্যন দেখা পাইছে। তাৰপিছত আপুনি লগ ইন কৰিব কনজিউমাৰ নাম্বাৰ আৰু মোবাইল নাম্বাৰটো দি, আৰু এপ্লাই ফৰ দ্য ৰুফটপ ছ'লাৰ এজ পাৰ দ্য ফৰ্ম, আপোনাৰ এই ফৰ্মখন ফিল আপ কৰিব লাগিব, 2 নম্বৰ ষ্টেপটো। তাৰপিছত 3 নম্বৰটো দিছে ৱেইট ফৰ ফেচিলিটি এপ্ৰুভেল ফ্ৰম DISCOM ওৱান্স ইউ গেট দ্য ফেচিলিটি এপ্ৰুভেল ইনষ্টল দ্য প্লেন, এনেকৈ এটা দিছে। চ' আপোনালোকে এইখন ফৰ্ম ফিল আপ কৰি ল'ব। এবাৰ ফৰ্মখন ফিল আপ কৰি দিয়াৰ লগে লগে আপুনি এটা ৰিচিপ্ট পাই যাব। সেই ৰিচিপ্টটো লৈ আপোনালোকৰ যিটো এগ্ৰিকালচাৰ অফিচ আছে তাত জমা কৰিব লাগিব। জমা কৰি দিয়াৰ পাছতে আপোনালোকে ছ'লাৰটো লাভ কৰিব। যদি ৰিচিপ্টটো জমা নকৰে, তেতিয়াহ'লে আপোনালোকে ছ'লাৰটো নাপাব। ঠিক আছে, প্ৰচেছটো এইটো হয়, এইটো আপুনি ফ'ল' কৰি দিব। আৰু আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে, যদি ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।